Hello everyone, welcome back to my YouTube channel. মই কৃষ্ণই আজি আপোনালোকক ছট পূজাৰ এটা ব্লগেৰে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এয়া চাওক, ছট পূজাৰ এয়া ৰাতি 3:30 বজাত হ'ব। ইমান ধুনীয়া এটা পৰিৱেশ, সকলোৱে নিজৰ মনোকামনা লৈ পেলাই চাকি জ্বলাই সূৰ্যদেৱক প্ৰণাম কৰিবলৈ ইয়াতে ৰখি আছে। খুব কষ্ট কৰি এই ব্ৰত পালন কৰি যিসকল আমাৰ বিহাৰী ধৰ্মৰ লোকসকল আছে, তেওঁলোকে এই ব্ৰত পালন কৰে। ৰাতিপুৱা সূৰ্য উদয় হওঁ অৱস্থা, আকাশখনে ৰং সলাইছে, কিমান ধুনীয়া লাগিছে চাওকচোন দেখিবলৈ। এটা প্ৰাকৃতিক মনোৰম দৃশ্য উপভোগ কৰিলোঁ। এয়া আকাশবন্তি জ্বলাইছিলে, তাকো মই কেপচাৰ কৰিলোঁ। খুবেই সুন্দৰ এটা পৰিৱেশ। আৰু এয়া দেখাইছোঁ চাওক, মানুহৰ সমাগম। আজিকালি অকল বিহাৰী সম্প্ৰদায়ৰ মানুহখিনিয়ে নহয়, সকলো মানুহে যায় সূৰ্যদেৱক প্ৰণাম জনায়। যিহেতু আমি চকুৰে দেখা এজন ভগৱান হৈছে সূৰ্য আৰু চন্দ্ৰ, যাৰ নামত আজিৰ দিনটো উচৰ্গা। এয়া সূৰ্য উদয়ৰ মুহূৰ্ত, খুব সুন্দৰ এটা মুহূৰ্ত। আকাশৰ ৰংখন চাওকচোন, কিমান নীলা লাগিছে নহয়নে? সেয়া চাই মেলি আহি ঘৰত আহি পালোঁ। তাৰপাছত মই এইটো ৰাতি ছট পূজাৰ আগদিনা ৰাতি বনোৱা এটা ডিছ আপোনালোকক দেখালোঁ। তাৰ কাৰণে মাছ ফুলকবিৰ জোল হয়। সেইখিনিৰ কাৰণে মই ফুলকবি, আলু, বিলাহী বইল কৰি বাকলিখিনি গুচাই ল'লোঁ। এতিয়া কেৰাহীত অকণমান তেল গৰম কৰিছিলোঁ। মাছটো পিছ আগতে ফ্ৰাই আছিলে, অকল ময়ে খাবৰ কাৰণে বনাইছিলোঁ বাবে দুপিচ মাছেই ল'লোঁ। এতিয়া মই এইখিনি এনেকৈ তেল মাৰি ল'লোঁ, পিঁয়াজ অকণমান আৰু কেঁচা জলকীয়াৰে পাঁচফোৰণ অকণমান দিলোঁ দেখিলেই। আৰু কেঁচা জলকীয়াটো মই অকণমান ভাঙি দিছোঁ, যাতে তাৰে ফ্লেভাৰটো তেলখিনিত আহি যায়। এনেকৈ কৰি অকণ সময় ৰঙচুৱা হোৱাৰ পাছত মই বিলাহীটো এড কৰি দিম। বিলাহীটো ৰঙচুৱা হ'লেই মই এড কৰিম। এতিয়া অকণমান ব্ৰাউন কালাৰ হ'ব লৈছে। এতিয়া মই বিলাহী এড কৰি বিলাহীটো ভাঙি ল'ম। যিহেতু বিলাহীটো অলৰেডি বইলে আছিলে, তো ইমান বেছি প্ৰব্লেম নাই। হেতাৰে অকণমান লৰাই ভাঙি দি মই বিলাহীটো এনেকৈ ভাঙি দিলোঁ আৰু গোটেইখিনিৰ লগত মই এনেকৈ মিহল কৰি দিলোঁ। এনেকৈ কৰি অকণ সময় সিজাম আৰু অকণমান নিমখো ইয়াতে দিব লাগে। যিমান নিমখ নিদিয়াকৈ বিলাহী নগলে, সেইটো কাৰণে। বিলাহীটো বইল কৰি লোৱাৰ পাছতো যদি পিচি দিয়া নহয়, এনেকৈ গোটাকৈ দিয়া হয়, তেতিয়াও গোটাই হৈ থাকে, একদম পেষ্ট হৈ নাযায়। সেইকাৰণে মাছৰ তৰকাৰী তেনেকৈ কৰি খায়ে ভাল লাগে, যিটো আমাৰ অথেণ্টিক অসমীয়া ডিছ হয়, তাতে এনেকৈ কৰিয়ে বনায়। এতিয়া আলুখিনি এড কৰি দিলোঁ। আলুখিনি এড কৰাৰ পাছত অলপ সময় ভাজি ল'ম। ফুলকবিটো নতুন ফুলকবি আছিলে, সেইকাৰণে বেছিকৈ বইল হৈ গ'ল, সেইকাৰণে মই নাভাজোঁ। ডাইৰেক্ট ফুলকবিটো দি পেলাই মই গৰম পানী দি দিম। এয়া চাওক, ৰঙচুৱা হ'লেই এতিয়া মই ফুলকবিখিনি দি দিলোঁ আৰু লগতে যিখিনি বইল কৰিছিলোঁ পানী, সেইখিনিও মই দি দিলোঁ। দিয়াৰ পিছত এতিয়া তৰকাৰীখন হ'বই, বেছি সময়ৰ কাম নহয়, খুব সোনকালে হোৱা এটা ৰেচিপি। এতিয়া মই ঢাকি দিলোঁ। ঢাকি দিয়াৰ পাছত মই অকণ উতলিবলৈ দিলোঁ। উতলটো আহোঁতে মই মাছ দুডোখৰ এড কৰি দিম। এয়া পানী দেখিছেনে? তৰকাৰী বকবকাই উতলি উঠিলে এইটো সময়তে মাছখিনিও দি পেলাই আকৌ ঢাকোন মাৰি থ'ব লাগে। আৰু মই ইয়াতে এড কৰিম অকণমান মান ধনিয়া। যিহেতু নৰ্মেল ধনিয়া ইমানকৈ ওলোৱা নাই, সেইটো কাৰণে মান ধনিয়া ব্যৱহাৰ কৰিম। ধনিয়া পাত দিলে মাছৰ তৰকাৰীটো সোৱাদে অকণ বেলেগ হৈ যায় নহয়নে? এতিয়া অকণমান ঢাকোন মাৰি উতলিবলৈ দিম, কাৰণ মাছৰ টেষ্টটো তৰকাৰীখিনিত আহিব লাগিব, সেইকাৰণে। এতিয়া মই ঢাকোনখন উঠাই মান ধনিয়াখিনি এড কৰিম। মই ধোঁৱাটো আঁতৰাই লৈছোঁ অলপমান, নহ'লে কেমেৰাত আহি যায়, বেছি ধোঁৱা হৈ যায়। এতিয়া মই মান ধনিয়া দি অকণমান ঢাকোন মাৰি দিলোঁ। এয়া চাওক, মই ফ্লেমটো অফ কৰি 5 মিনিটমানৰ পিছত আপোনালোকক দেখাইছোঁ। এতিয়া মই প্লেটিং কৰিলোঁ এটা কাঁহৰ বাতিত। আপোনালোকে টেষ্ট কৰি এনেকৈ বনাই খাই চাব, তাৰপাছত ক'ব কেনেকুৱা পালে। খুবেই টেষ্টি এখন তৰকাৰী, খুব সোনকালে হোৱা এটা ৰেচিপি। খুব বেছি 10-15 মিনিটৰ ভিতৰত হৈ যায় এই ৰেচিপিটো। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। ভিডিঅ'টোৰ শেষত মই কেইখনমান ছট পূজাৰ ফটো এড কৰিছোঁ, চাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব চেনেলটো। আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।
থেংকছ ফৰ ৱাচিং।